নমস্কাৰ সঞ্জিত টেক চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ক'ম আপোনালোকে থাম্বনেইল কেনেকৈ লগাব। আপোনালোকে হয়তো ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড দি আছে, কিন্তু তাৰ উপযুক্ত থাম্বনেইল আপোনালোকে বনাব পাৰিছেনে নাই, বা যদিহে বনাইছে আপোনালোকে ক'ত বনাইছে। মই আজি আপোনালোকক ক'ম সহজ পদ্ধতিত ইউটিউবৰ থাম্বনেইল কেনেকৈ বনায়। আচলতে আপোনালোকৰ ভিডিঅ'ত আহিবলগীয়া ভিউজখিনি থাম্বনেইলৰ ওপৰতে নিৰ্ভৰ কৰে। থাম্বনেইলটো মেইন ইম্পৰ্টেণ্ট। আপোনালোকে যদি মানুহক এট্ৰেক্টিভ কৰিব পৰাকৈ থাম্বনেইল লগাব পাৰিছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভিউজ পাইছে। মই আজি মোবাইলৰ যোগেদি থাম্বনেইল বনাই দেখুৱাম। বহুতে হয়তো থাম্বনেইল লগাবলৈ বিভিন্ন ধৰণৰ এপ্লিকেশ্যন ইউজ কৰে। মই আজি আপোনালোকে ব্যৱহাৰ কৰি থকা এপ্লিকেশ্যন এটা থাম্বনেইল বনাই দেখুৱাম। সেইটো হৈছে কাইনমাষ্টাৰ। কাইনমাষ্টাৰ আমাৰ সকলো ইউটিউবাৰে ইউজ কৰে। গতিকে কাইনমাষ্টাৰত কেনেদৰে এট্ৰেক্টিভ প্ৰফেশ্যনেল থাম্বনেইল বনাই মই আপোনালোকক আজি কৰি দেখুৱাম। গতিকে আপোনালোকে মোক সহযোগ কৰি যাওক। এয়া মই আপোনালোকক মোৰ মোবাইলৰ স্ক্ৰীনলৈ লৈ গৈছোঁ। প্ৰথমে আপোনালোক যাব লাগিব আপোনালোকৰ মোবাইলত থকা কাইনমাষ্টাৰত। মই ৰঙা চিনেৰে দেখাই দিছোঁ। কাইনমাষ্টাৰত যোৱাৰ পাছত আপোনালোকে ক্ৰিয়েট নিউ দেখিছে, ক্ৰিয়েট নিউত ক্লিক কৰিব। তাৰপিছত আমাৰ 16:9 যিটো ইউটিউবৰ কাৰণে প্ৰয়োজন, এইটো ৰেচিঅ' লাগিব। 16:9 এই ৰেচিঅ'টোত ক্লিক কৰিব। এতিয়া আপোনালোকে যিকোনো এটা পিকচাৰ চিলেক্ট কৰি ল'ব, ভিডিঅ' চিলেক্ট কৰিব পাৰে, পিকচাৰো চিলেক্ট কৰিব পাৰে, ইচ্ছামতে কৰি ল'ব। এতিয়া আপোনালোকে এই পিকচাৰটো যে দেখিছে, এই পিকচাৰটোত এটা ডুপ্লিকেট লেয়াৰ উলিয়াব লাগিব। আপোনালোকে পিকচাৰটোত ক্লিক কৰি দিয়ক, কাৰ্চিনেৰে দেখুওৱাৰ দৰে। ওপৰত 3 ডটত গৈ ক্লিক কৰক। এতিয়া ওলালে ডুপ্লিকেট এজ লেয়াৰ এটা উলিয়াই লওক। আহি গ'ল। এতিয়া আপোনালোকে এইটো জুম কৰি দিয়ক। জুম কৰি যিমান প্ৰয়োজন আপোনালোকৰ গোটেই স্ক্ৰীনটো কভাৰ কৰাকৈ আপোনালোকে জুম কৰি দিয়ক। ইয়াত 2-3টা পিকচাৰ তেনেকৈ জইন কৰি দিব পাৰি। মই এখন পিকচাৰতে কৰি দেখাইছোঁ। আপোনালোকে প্ৰয়োজন হ'লে 2-3টা পিকচাৰ যিমান পাৰে দি দিব পাৰে, বেছি এট্ৰেক্টিভ কৰিবৰ কাৰণে। মই এখন পিকচাৰতে কৰি দেখাম আপোনালোকক। এতিয়া ওপৰৰ ৰাইট চিনডাল ক্লিক কৰি দিয়ক। হৈ গৈছে, আমাৰ পিকচাৰটো ছেভ হৈ গৈছে। এতিয়া আহিলোঁ লেয়াৰত যাব লাগিব। লেয়াৰত ক্লিক কৰক। এতিয়া টেক্সট দেখিছে, টি বুলি আছে, কেপিটেল লেটাৰ। টেক্সটত যাওক। টেক্সটত যোৱাৰ পিছত আপোনালোকে এতিয়া কিহৰ ওপৰত থাম্বনেইল বনাব সেইটো লিখিব। যি লিখিব বিচাৰে আপোনালোকে কীবোৰ্ড ইউজ কৰি লিখিব পাৰে। মই যিহেতু থাম্বনেইলৰ ওপৰত বনাই আছোঁ, গতিকে থাম্বনেইল বুলিয়ে লিখি দেখাইছোঁ আপোনালোকক। আহি গৈছে। এতিয়া আপোনালোকে এইটো অলপ ডাঙৰ সৰু কৰি আৰু নিৰ্দিষ্ট জেগাত আপোনালোকে বহাই দিয়ক। য'ত বহাবলৈ ইচ্ছা কৰে তাতে বহাই দিব। তাৰপিছত কেপিটেল লেটাৰ এ আৰু স্মল লেটাৰ এ দেখিছে, তাত যাব। ইয়াত আপোনালোকৰ আখৰৰ ষ্টাইলবিলাক দিব পাৰিব। যিটো ষ্টাইল ভাল লাগে সেইটো ষ্টাইলেই দিব। মই এইটো ষ্টাইল দি দিছোঁ। ঠিক আছে। এতিয়া আপোনালোকে দেখিছে মই তললৈ আহি আছোঁ। এতিয়া এইবিলাক ইম্পৰ্টেণ্ট হয় থাম্বনেইলৰ কাৰণে। আউটলাইনটো কৰি দেখুৱাম মই আপোনালোকক। এইটো আনেবল কৰিব। আনেবল কৰি আপোনালোকে এইটো কালাৰটো চেঞ্জ কৰিব পাৰে। এইটো ব্লেক হৈ আছে, আপোনালোকে যিকোনো কালাৰ দিব পাৰে ইয়াত। মই দেখাই দিছোঁ কালাৰ এটা দি। আৰু আপোনালোকে এইটো আপোনালোকে কম বেছ কৰিব পাৰে। যিমান বঢ়াব কালাৰটো সিমান বেছি উজ্জ্বল হ'ব, আৰু যিমান কমাব সিমানেই কমকৈ ওলাব কালাৰটো। এতিয়া আপোনালোকে ৰাইট চিনডালত ক্লিক কৰি দিয়ক। আকৌ আপোনালোকে তলৰ যোনটো টেক্সট দেখিছে তাত ক্লিক কৰক, আখৰকেইটা। তেতিয়াহ'লে আকৌ আপোনালোকে ষ্টাইল দিব পাৰিব। মই এটা শ্বেডো এটা দি দেখাইছোঁ আপোনালোকক। শ্বেডোটো আনেবল কৰিব। ইয়াতো আপোনালোকে কালাৰ দিব পাৰে, আৰু এইটো কম বেছ কৰিব পাৰে। শ্বেডোটো বঢ়াই দিলে শ্বেডো বেছি ওলাব, আৰু কমাই দিলে শ্বেডোটো অলপ কম ওলাব। ঠিক আছে। ইয়াত দেখিছে মই কৰি আছোঁ। এতিয়া আহিলোঁ আপোনালোকৰ গ্ল'টো কৰি দেখাইছোঁ। আনেবল কৰিব। গ্ল'টো কৰিলে বেছি উজ্জ্বল হৈ যায় বস্তুটো, মানে আখৰখিনি বেছি উজ্জ্বল হৈ যায়। মই দেখাইছোঁ। এইটোত আপোনালোকে কালাৰটো চেঞ্জ কৰি ল'ব পাৰে, যিকোনো এটা কালাৰ
লগাই দিব, ৰাইট চিনডাল ক্লিক কৰিব, গ্ল'টো হৈ যাব। এতিয়া আকৌ আপোনালোকে আখৰটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে দেখিব বেকগ্ৰাউণ্ড কালাৰ, এইটো ইম্পৰ্টেণ্ট হয়, আনেবল কৰিব। বেকগ্ৰাউণ্ড কালাৰটো দিলেহে থাম্বনেইলটো আচলতে ষ্টাইলটো বেছি হয়। যিকোনো এটা কালাৰ চিলেক্ট কৰিব আপোনালোকে, মই যেনেদৰে কৰি দেখাইছোঁ তেনেদৰেই কৰিব। দেখিছে বেকগ্ৰাউণ্ড কালাৰ এটা হৈ আহিছে। আৰু ফুল উইথ বেকগ্ৰাউণ্ড, এইটো যদি আপোনালোকে আনেবল কৰে তেতিয়াহ'লে গোটেই এৰিয়াটোতে আপোনালোকৰ বেকগ্ৰাউণ্ড কালাৰ আহি যায়, কিন্তু এইটো অফ কৰি দিলে যোনকেইটা আখৰ আছে সেইকেইটাতে বেকগ্ৰাউণ্ড কালাৰটো আহে। যেনেকৈ ভাল তেনেকৈ কৰিব আপোনালোকে। আকৌ আখৰকেইটাত ক্লিক কৰিব তলৰ। এতিয়া আপোনালোকে কালাৰটো চেঞ্জ কৰিব, আখৰবিলাকৰ যোনবিলাক কালাৰ সেইটো এতিয়া চেঞ্জ কৰিব লাগিব। মই ৰেড লৈ লৈছোঁ, ৰাইট চিনত ক্লিক কৰিছোঁ, দেখিছে আখৰকেইটা ৰেড হৈ গ'ল। এনেকৈ কৰি ভাল লাগে। আপোনালোকে যি ষ্টাইল দিব বিচাৰে ইয়াত দিব পাৰে, বহুত ষ্টাইল আছে, বহুত ফিচাৰ্ছ আছে, আপোনালোকে কৰিব পাৰে। আকৌ মই লেয়াৰত গৈছোঁ, এটা ষ্টিকাৰ লগাই দেখুৱাম আপোনাক। ষ্টিকাৰত ধেৰ ষ্টিকাৰ ইয়াত আছে, আপোনালোকে ষ্টিকাৰ দিব বিচাৰিলে ইয়াৰ পৰা দিব পাৰিব। মই ইয়াত ষ্টিকাৰ এটা লৈ দেখুৱাম আপোনালোকক, কেনেকুৱা লাগে আপোনালোকে জনাব। থাম্বনেইলটো বেছি এট্ৰেক্টিভ হয় এইবিলাক লগালে আচলতে। মই গছজোপাকে লৈ দেখুৱাম। ষ্টিকাৰটো আপোনালোকে যিমান জোখত ৰাখিব পাৰে দি ল'ব পাৰে, কম বেছ কৰিব পাৰে। ঠিক আছে, দেখিছে জুম কৰিলে ডাঙৰ হ'ব আৰু কমাই দিলে সৰু হৈ যাব। যিটো ষ্টাইলৰ ৰাখে ৰাখি ল'ব। ৰাইট চিনত ক্লিক কৰি দিলোঁ, ষ্টিকাৰ হৈ গ'ল। এতিয়া আকৌ লেয়াৰত যাম। লেয়াৰত গৈ ড্ৰত দেখুৱাম আপোনালোকক, পেঞ্চিলডাল ক্লিক কৰক। ইয়াত আপোনালোকে কাৰ্চিন চাৰ্চিন তেনেকুৱা কিছুমান দিব পাৰে। মই যেনেকৈ কাৰ্চিন ইউজ কৰি আছোঁ, ইয়াৰ পৰা ইউজ কৰি আছোঁ। দেখিছে মই কাৰ্চিনডাল লৈ দেখাই দিছোঁ আপোনালোকক। কাৰ্চিন চিলেক্ট কৰিলোঁ। এতিয়া কাৰ্চিনডাল ড্ৰ কৰিব লাগিব পিকচাৰটোত, ওপৰৰ পৰা তললৈ বা তলৰ পৰা ওপৰলৈ, যেনেকৈ দিয়ে আপোনালোকে। ড্ৰ কৰি দিলোঁ, কাৰ্চিনডাল ওলাই গ'ল। আকৌ লেয়াৰত গ'লোঁ, টেক্সটত গ'লোঁ। মই থেংক ইউ বুলি লিখিছোঁ। একেই আগতে যেনেকৈ লিখিছিলে তেনেদৰেই লিখিব আপোনালোকে। আগতে যেনেকৈ কৰিছিলোঁ এতিয়াও তেনেকৈ কৰিব। মই লিখি দেখাই দিছোঁ এটা, আপোনালোকে নিজে কৰি ল'ব। এতিয়া আগৰখিনি চাই চাই কৰিব পাৰিব। থেংক ইউ লিখি হৈ গৈছে। মই এতিয়া আউটলাইনটো দিম। আগত যেনেকৈ দিছিলোঁ তেনেকৈয়ে দিছোঁ আউটলাইন। ঠিক আছে, এতিয়া শ্বেডোটো দিম। শ্বেডো আনেবল কৰিলোঁ। কালাৰ এটা চুজ কৰি লৈছোঁ শ্বেডোৰ, ৰেড কালাৰ এটা দিছোঁ। চাওক থেংক ইউৰ তলত ৰেড কালাৰে শ্বেডো এটা পৰি আছে। গ্ল'ত দিছোঁ, গ্ল' অলপ উজ্জ্বল কৰি দিছোঁ গ্ল'টো দি। জিলিকিছে এতিয়া। এতিয়া এটা বেকগ্ৰাউণ্ড কালাৰ, আগৰ দৰেই দিছোঁ বেকগ্ৰাউণ্ড কালাৰটো। বেকগ্ৰাউণ্ড কালাৰ এটা চিলেক্ট কৰি লৈছোঁ, ওপৰ ৰাইট চিন দি বেকগ্ৰাউণ্ড কালাৰ আহি গৈছে। এতিয়া ওপৰ এইটো ফুল উইথ বেকগ্ৰাউণ্ড অফ অন কৰি আপোনালোকে চাব কেনেকুৱা লাগে, ভাল লাগে নে বেয়া লাগে আপোনালোকে তেতিয়া জানিব। এতিয়া ৰাইট চিনডাল কালাৰটো চিলেক্ট কৰি ৰাইট চিনডাল ক্লিক কৰি দিলোঁ, বছ আহি গ'ল মোৰ। এতিয়া যে ৰাইট চিনে দেখাই আছোঁ তাত এবাৰ ক্লিক কৰক। এডজাষ্টমেণ্ট এইটো মেইন ইম্পৰ্টেণ্ট। দেখিছে ব্ৰাইটনেছটো কমোৱা বেছ বঢ়োৱা আপোনালোকে কৰি ল'ব, কাৰণ বেছি ব্ৰাইটনেছ দিলে চকুত ধৰে আৰু বেছি কমাই দিলেও নিজে লিখিব। যিহেতু এট্ৰেক্টিভ হ'ব লাগিব, গতিকে ব্ৰাইটনেছটো অলপ কমেই ৰাখিব
আৰু কণ্ট্ৰাষ্টটো মিলাব। যিমান জোখত লাগে আপোনালোকে কৰি ল'ব। তিনিটা অপশ্যন আছে, তিনিটা অপশ্যন আপোনালোকে ধুনীয়াকৈ কৰি ল'ব। থাম্বনেইল অলৰেডি মোৰ ৰেডি হৈ গৈছে। এতিয়া ওপৰত ৰাইট চিনডাল ক্লিক কৰক, থাম্বনেইল হৈ যাব। সকলো হৈ গৈছে, ছেটিং হৈ গৈছে। এতিয়া মেইন কথাটো হৈছে আপোনালোকে থাম্বনেইলটো কেনেকৈ ছেভ কৰিব। দেখিছে ৰাইট মই কাৰ্চিনে দেখাই থৈছোঁ 4 নম্বৰ অপশ্যনত। 4 নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। যেটো আয়ত আকৃতিৰ দেখি আছে, এটা কেপচাৰ এণ্ড ছেভ। কেপচাৰ এণ্ড ছেভ কৰিব। তলৰ দুটা নকৰিব, কেপচাৰ এণ্ড এড এজ ক্লিপ এটোত কৰিব নালাগে, আৰু কেপচাৰ এণ্ড এড লেয়াৰ এটোতো কৰিব নালাগে। মোৰ হৈ গ'ল, এখন ছেভ হৈ গ'ল। মই এতিয়া আপোনালোকক গেলাৰীত গৈ দেখুৱাই দিছোঁ। এয়া মোৰ মোবাইলৰ গেলাৰী, আৰু মই গেলাৰী অপেন কৰি আপোনালোকক পিকচাৰখন দেখাই দিছোঁ। চাওক এইখন। নমস্কাৰ, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক জনাবলৈ নাপাহৰিব। লগতে যদি কিবা অসুবিধা পাইছে মোক কমেণ্ট কৰি জনাব। মই তাৰ ওপৰত ভাল ধৰণে ভিডিঅ' বনাই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।